আমাৰ ইয়াতে এনেই পৰ্ব হিচাপে চলি থাকে মাজে মাজে, কিন্তু তাৰে ভিতৰত মুখ্য পৰ্ব হ'ল আমাৰ বাসুদেৱৰ বাৰ্ষিক সভা মাঘৰ পূৰ্ণিমা তিথিতে আৰম্ভ হয়। সেই সময়ত আমাৰ কিমান মানুহে নিজে গণাটো সম্ভৱেই নহয়। তাৰে আজি আমি নলবাৰী বাণিজ্য মহাবিদ্যালয় NSSৰ গোটৰ তৰফৰ পৰা বালিকুৰিয়াৰ বাসুদেৱ মন্দিৰত আচলতে আমাৰ শিক্ষানুষ্ঠানবিলাকৰ শিক্ষা প্ৰদানৰ লগতে আৰু এটা দায়িত্ব থাকে, সেইটো হ'ল আমাৰ সমাজৰ প্ৰতি আমাৰ যি দায়বদ্ধতা। এই ছাত্ৰ ছাত্ৰীসকলে যে এই ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ মানে পাঠদানৰ ক্ষেত্ৰত বা পাঠ্যক্ৰম সন্দৰ্ভত অসুবিধা নহয় জানো? আমি কোনো ধৰণৰ পাঠ্যক্ৰমত অসুবিধা নোহোৱাকৈ ইয়ালৈকে আনিছোঁ, কাৰণ আজিকালি পাঠ্যক্ৰমৰ লগত দুই ধৰণৰ পাঠ্যক্ৰমৰ জড়িত হ'ব লগা হৈছে। এটা হৈছে কোৰ্চ কাৰিকুলামৰ লগত আৰু দুটা অনুশীলন জাতীয় মানে প্ৰেক্টিকেল। নমস্কাৰ, মই ধৰ্মেন্দ্ৰ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পোহৰ অসম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জ্যেষ্ঠজনলৈ জনাইছোঁ সন্মান আৰু কনিষ্ঠজনলৈ জনাইছোঁ মৰম। আজি এটা বিশেষ স্থানত উপস্থিত হৈছোঁ, আৰু যিটো স্থান নলবাৰী চহৰৰ পৰা মাত্ৰ 3-4 কিলোমিটাৰ দূৰত অৱস্থিত, আৰু সেই স্থানটো হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় বালিকুৰিয়া। আৰু এই বালিকুৰিয়াৰ এই থানখন কিয় বিখ্যাত, এই থানখনৰ ঐতিহ্য কি, সেই সন্দৰ্ভত আমি কিছু কথা জানিম, আমি ভিতৰত যাবলৈ চেষ্টা কৰিম। আৰু আজি আমি এটা বিশেষ উদ্দেশ্যেহে এই স্থানত উপস্থিত হৈছোঁ, আৰু সেই উদ্দেশ্যটো কি, গতিকে আমি কিছু সময় পিছতে আপোনালোকক জনাই আছোঁ। তাৰ বাবে চাই থাকক মোৰ ইউটিউব চেনেল পোহৰ অসম। এগৰাকী ভক্ত লগ পাইছোঁ, তেখেতৰ ওচৰলৈ আমি যাম আৰু এই থানখনৰ বিষয়ে প্ৰথমতে আমি কিছু জানিব বিচাৰিম। আমি আপোনাক স্বাগতম জনাইছোঁ। মোৰ ঘৰ ইয়াতে বালিকুৰিয়াতে, ইণ্ডাষ্ট্ৰী চকৰ সমুদ্ৰ পথত থাকোঁ। মই আজি 4-5 বছৰমান হৈছে ইয়াতে আহিব। মই এটা নতুনকৈ ঘৰ এটা বনাইছিলোঁ এই বনাৰ সময়ত ইয়াৰে ওচৰে পাজৰে পৰা শুনি আছোঁ বাসুদেৱ প্ৰভুক নি পেলাই প্ৰথম লোৱাৰ সময়ত বৃহস্পতিবাৰৰ দিনা তেখেতক নি অলপ হোমযজ্ঞ কৰা যায়। আৰু এইটো জনাজাত এই অঞ্চলত সকলোৱে এই মন্দিৰটোক শ্ৰদ্ধা কৰে, হেৰি কৰে। ইয়াত নিশ্চয় এটা ভাল এটা দিশ আছে, মানুহে এটা পাইছে আৰু মতে ধৰ্মীয় শাস্ত্ৰৰ মতে আমি ধৰ্ম মানুহ। সেনেদৰে আজি ময়ো নিছিলোঁ, নি পেলাই মই প্ৰভুক থবা আহিলোঁ। ইয়াৰ ঐতিহ্য সন্দৰ্ভত, প্ৰতিষ্ঠা সন্দৰ্ভত নাই, সেই বিষয়ে মই নাজানো। মই ইয়াতে বাসিন্দা বেছি বছৰ হোৱা নাই, 5 বছৰ মানে হৈছে। এনে ঐতিহ্য আছে কিছুমান, মই গোটেইখিনি সম্পূৰ্ণ নাজানো। মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় বালিকুৰিয়াৰ এয়া মূল মন্দিৰ, আৰু মূল মন্দিৰৰ সন্মুখভাগত থিয় হৈ আছোঁ, আৰু মোৰ সৈতে আছে এই মন্দিৰৰ দেউৰী। সন্মানীয় নামটো কি আছিল আপোনাৰ? নাম শ্ৰী অমূল্য বৰ্মন। অমূল্য বৰ্মন ডাঙৰীয়া, আমি আপোনাক স্বাগতম জনাইছোঁ। আৰু এই থানখনৰ বিষয় সন্দৰ্ভত আমি কিছু কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা। এই থানখনৰ আৱিৰ্ভাৱ হোৱা অৱস্থাৰ কথাটো আমাৰ বাসুদেৱ মহাপ্ৰভু আৱিৰ্ভাৱ হৈছিল বৰদোৱাৰ থান বুলি এখন বিল আছিল। এই বৰদোৱা বিলত তাতে আমাৰ জালুৱেৰ মাছত তেওঁ আৱিৰ্ভাৱ হৈছিল, আৰু সেই আমাৰ কাজিপাৰা গাঁৱৰ গদা কহাৰ বুলি তেওঁক এই তাতে সপোন দেখাই তেওঁৰ দ্বাৰাই আমাৰ প্ৰভু তাতে স্থাপত কৰিছিল। কোনো ফালেদি হাতী লগাইও তাৰমানে উঠাব নোৱাৰাৰ কাৰণত ইয়াতে নিব নোৱাৰি তেওঁ আমাৰ ইয়াতে বাসুদেৱটো পৰিচালনা কৰাৰ কাৰণত আমাৰ চৰকাৰীভাৱে বাসুদেৱত 1 ঢোলৰ মাটি এই দান কৰিছিল। 1 ঢোল কোব মাৰিলে যিমান দূৰলৈ যায় সিমান দূৰলৈ সেনেকৈ মাটি দান কৰিছিল। আমি বৰ্তমান তাৰমানে সেই মাটিখিনি আমি আমি ডাঙৰ হওক লাগি জানো 62 বিঘা আছিল। বৰ্তমান আমাৰ এতিয়া মন্দিৰত আমাৰ ইয়াতে 3-4 বিঘাৰ ভিতৰত আছে মন্দিৰ বাউণ্ডাৰীটোত। বছৰৰ কোনখিনি সময়ত ইয়াতে যথেষ্ট ভক্তৰ ভিৰ হয়? আমাৰ ইয়াতে এনেই পৰ্ব হিচাপে চলি থাকে মাজে মাজে, কিন্তু তাৰে ভিতৰত মুখ্য পৰ্ব হ'ল আমাৰ বাসুদেৱৰ বাৰ্ষিক সভা মাঘৰ পূৰ্ণিমা তিথিতে আৰম্ভ হয়। সেই সময়ত আমাৰ কিমান মানুহে নিজে গণাটো সম্ভৱেই নহয়। তাৰে মাজতে আমাৰ এনে অনুমানিক ভাবা যায় 20-25 হাজাৰ মানুহ লগ লাগি যায় এই সভাত। আৰু এনেই ভোগ বিতৰণ হয়, ৰাজহুৱা হোম হয়, আৰু ভোগটো আমাৰ ৰাইজৰ ফালৰ পৰা দান হয়। আৰু কিবা বিশেষত্ব? আৰু বিশেষত্ব আছে, তাৰমানে এই ধৰক মহিমা, আপুনি ধৰক নিজৰ সংকল্প কৰি কিবা এটা যদি তেওঁৰ ওচৰত কামনা কৰিছে, সেই কামনাৰ সফলতা নিশ্চয় আহে। আৰু সেই নিশ্চয় আহাৰ গুণতে আজিলৈ এতিয়া এনেকৈ তাৰমানে এই যিখিনি হৈছে এইখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা দিয়া বা হেৰি ফালৰ পৰাই নহয়, ঠিক এই দান বৰঙণিতে হৈছে ভক্তৰ ফালৰ পৰাই। আৰু এয়াই আছিলে মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় থান বালিকুৰিয়াৰ মহত্ব। আৰু সেইবাবে ইয়াত বছৰৰ প্ৰতিটো দিনতে সহস্ৰ সংখ্যক ভক্তৰ সমাগম দেখা যায়, আৰু বিশেষকৈ মাঘৰ পূৰ্ণিমা তিথিত ইয়াত সভা হয়, আৰু সেই সভাত ইয়াত
সহস্ৰাধিক ভক্তৰ আগমন ঘটে বুলি ইতিমধ্যে আমাক দেউৰীগৰাকীয়ে জনাইছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি ইতিমধ্যে আমাৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ যে এটা বিশেষ উদ্দেশ্য লৈহে আমি বালিকৰীয়া বাসুদেৱ থানত আহি উপস্থিত হৈছোঁহি। আৰু কোৱা হয় গছ থাকিলেহে মানুহ থাকিব, মানুহ থাকিলেহে গছ থাকিব। এই কথা আমি সকলোৱে জানো আৰু এই কথা জানিয়েই হয়তো আজি যাদৱ পায়েঙৰ লেখীয়া মানুহে গছপুলি ৰোপণত গুৰুত্ব দি আহিছে। আৰু অকল অৰণ্য মানৱ যাদৱ পায়েঙে নহয়, বিভিন্ন সংগঠনে আজি গছপুলি ৰোপণত অগ্ৰাধিকাৰ দি আহিছে। আৰু বন বিনাশৰ পৰিৱৰ্তে এতিয়া যেন এক বিপ্লৱৰ সূচনা হৈছে আৰু সেই বিপ্লৱ হৈছে কেৱল বনানীকৰণ। আৰু তেনে এক সংগঠন নেশ্যনেল ছাৰ্ভিচ স্কিম, চমুকৈ NSS নলবাৰী কমাৰ্চ কলেজৰ গোটে আজি বাসুদেৱ থানৰ চৌপাশত গছপুলি ৰোপণৰ বাবে তেওঁলোকে এটা কেম্প কৰিছে। আৰু সেই কেম্পটোৰ বাবে ইতিমধ্যে তেওঁলোকে গছপুলি কিছু সংখ্যক গছপুলি ৰুইছে আৰু কিছু সংখ্যক গছপুলি হয়তো এতিয়াও ৰুব বাকী আছে। আমি তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ ওচৰলৈ গৈ আজিৰ তেওঁলোকৰ যি আজি এই কেম্পটোৰ সন্দৰ্ভত আমি কিছু কথা জানিম। কিন্তু তাৰ আগতে আমি অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত আজি কিদৰে এই গছপুলি ৰোপণ কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ল নলবাৰী বালিকৰীয়াৰ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ চৌহদত। নলবাৰী কমাৰ্চৰ এগৰাকী ছাত্ৰী হৰ্ষিতা, কোৱা কেনে লাগে আৰু কি কৰিলা আজি? আজি আমি নলবাৰী বাণিজ্য মহাবিদ্যালয় NSSৰ গোটৰ তৰফৰ পৰা বালিকুৰিয়াৰ বাসুদেৱ মন্দিৰত এনেকৈ গছ ৰোপণ কৰিলোঁ। ভাল লাগিছে। কি গছ ৰোপণ কৰিলা? আমলখি, বকুল, তাৰপিছত জাম, আম, এইখিনি আৰু আছে আৰু বহুত টেঙাৰো আছে আৰু আদা ৰুব আছে আৰু ৰুইছোঁ। লিচুও আছে? আছে। নিশ্চয়কৈ যথেষ্ট সংখ্যক আচলতে গুৰুত্বপূৰ্ণ বা ঔষধি গছ বুলিও ক'ব লাগিব। আমলখিকে ধৰি বা লিচুকে ধৰি বিভিন্ন ধৰণৰ গছ তেওঁলোকে ৰোপণ ইতিমধ্যে কৰিছে। আৰু যিহেতুকে দুপৰীয়া সময় তেওঁলোকে ইয়াত খন্তেক ইয়াতে বিশ্ৰাম কৰিছে। আৰু কি নামটো কোৱা তোমাৰ? ভাস্বতী দেৱী। ভাস্বতী দেৱী, আগতে গছ ৰুইছানে আজি প্ৰথম ৰুইছা? নাই, মই এনেই ঘৰত ৰুওঁ আৰু আজি ইয়াতে আহিলোঁ। মানে এই ধৰণে সংস্থাৰ জৰিয়তে গছপুলিৰ ৰোপণ কাৰ্যসূচী আজি প্ৰথম হৈছে। আৰু মই আহ্বান জনাইছোঁ মোৰ কেমেৰাত থকা ভাইটিজনক যে তেওঁ যেন এবাৰ বেনাৰখন দেখুৱাই দিয়ে। নলবাৰী কমাৰ্চ কলেজ, নলবাৰী আছাম প্লেণ্টেশ্যন এণ্ড ক্লিনলিনেছ ড্ৰাইভ অৰ্গেনাইজ বাই নেশ্যনেল ছাৰ্ভিচ স্কিম NSS ইউনিট, নলবাৰী কমাৰ্চ কলেজ। ডেটটো মেনশ্যন হোৱা নাই, হ'ব লাগিছিল। যি হওক, তুমি কোনটো ছেমিষ্টাৰৰ পৰা কোৱা? BCom ছেকেণ্ড ছেমিষ্টাৰ। কি নাম? বিজিত কলিতা। এবাৰ মুখখন দেখুৱাই দিয়া, মাস্কখন খুলি দিয়া। আৰু এয়া বিজিত কলিতা, মানে মাস্কৰ তলত মিচিক মাছাকৈ হাঁহি মাৰি আছিল। আৰু এইসকল ছোৱালীও ইতিমধ্যে কিছু লাজুক চাৱনীয়ে দি তেওঁলোকে গছপুলি ৰোপণ কৰাত ভাল, কিন্তু কথা কোৱাত হয়তো অকণমান তেওঁলোকে লাজ অনুভৱ কৰে, সেইবাবে কেমেৰাৰ সন্মুখত আহিব নিবিচাৰে। তথাপিতো মই বিচাৰিম সেইফালে কেইজনমান ল'ৰা আছে, মই তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছত এনেদৰে তেওঁলোকে গছপুলিটোক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। এজন ভাইটি আছে, অকণমান ঘূৰি দিয়াচোন, লাজ কৰিব নালাগে। দেখাত একেবাৰে খুচৰি আৰু সুঠাম, অকণমান দাড়ি চাৰি আছে। গতিকে যি নহওক, এওঁক জ্যেষ্ঠ ছাত্ৰ বুলি সমনীয়াই জোকায়। কেনে লাগে? জোকালে ভালে লাগে লগৰ, যিহেতু মই সুধিছোঁ আজি এই গছপুলি ৰোপণটো ভালে লাগিছে। একেলগে গোটেইখিনি আমি কলেজৰ পৰা আহি এটা অনুষ্ঠানত আমি গছ ৰোপণ কৰি আছোঁ, ভালে লাগিছে। কি গছপুলি ৰুলা বা কি ধৰণে? গছপুলি আমাৰ বেলগছ ৰোৱা গৈছে, মধুৰিআমৰ পিছত বকুল ফুল। কেৱল গছপুলি ৰুলেই নহয়, গছপুলিটোক সংৰক্ষণ কৰাটোহে হৈছে আচল দায়িত্ব। আৰু সেই দায়িত্ব পালন কৰিছে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ একাউণ্টেঞ্চি বিভাগৰ মূল প্ৰবক্তা নুপুৰ কলিতা ছাৰৰ তত্বাৱধানত। আৰু ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিছে। আমি ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৌজন্যত আমি নলবাৰী কমাৰ্চ কলেজৰ NSS ইউনিটে
আজি বালিকুৰিয়া এই মন্দিৰ প্ৰাংগণত গছপুলি আৰু স্বচ্ছতা অভিযানৰ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ যোগেদি আমাৰ মানৱ কল্যাণ সাধন হ'ব বুলি মই মনে প্ৰাণে আশা কৰিছোঁ। লগতে সৰ্বাংগীন উন্নতি, সমাজৰ সৰ্বাংগীন উন্নতি আমাৰ লক্ষ্য, যাৰ জৰিয়তে আমি সকলো প্ৰকাৰৰ ৰাইজৰ সহায় সহযোগ পাম বুলি আমি আশা কৰিছোঁ। কাৰণ এই গছপুলি আমাৰ প্ৰাণ। এই যিটো সময়ত আমাৰ অক্সিজেনৰ অভাৱ হ'বলৈ গৈ আছে, তেনে ক্ষেত্ৰত গছপুলিৰ বৃক্ষৰোপণ কাৰ্যসূচীয়ে আমাৰ মানৱ জীৱনৰ কল্যাণ সাধিব বুলি মই মনে প্ৰাণে বা সৰ্বতোপ্ৰকাৰে আশা কৰিছোঁ। সুন্দৰ কথা কৈছে ছাৰে, যিহেতুকে এতিয়া প্ৰদূষণ বৃদ্ধি হোৱা দেখা গৈছে বা গছপুলিৰ জৰিয়তে যিহেতুকে অক্সিজেন বৃদ্ধি হয়, গতিকে সেই কথাটো ছাৰে সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু ছাৰ, এই কাৰ্যসূচীটো আপোনাৰ মানে আগৰ পৰা চলি আছে নে এইটো কিমান না অন্যান্য স্থানতো চলি আছে নেকি বাৰু? আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী প্ৰতি বছৰে হাতত লওঁ আৰু প্ৰতি বছৰতে 2-3টা কাৰ্যসূচী আমাৰ হাতত লোৱা হয়। এইবাৰ মুখ্য কাৰ্য হিচাপে এইটো আৰম্ভ কৰিছোঁ। আৰু আমি 3খন গাঁৱত ভাবি লৈছোঁ। এতিয়ালৈকে গাঁওকেইখন থিৰাং কৰা নাই। যিকেইখন গাঁৱত এনেকুৱা গছপুলিৰ অভাৱ আছে বা মানুহৰ প্ৰয়োজন বোধ কৰে যে ইয়াতে গছপুলি ৰুলে মানুহৰ সৰ্বাংগীন উন্নতি হ'ব, তেনেকুৱা ঠাইত আমি আকৌ নিশ্চয় বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ম। এই ছাত্ৰ ছাত্ৰীসকলে যে এই ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ মানে পাঠদানৰ ক্ষেত্ৰত বা পাঠ্যক্ৰম সন্দৰ্ভত অসুবিধা নহয় জানো? আমি কোনো ধৰণৰ পাঠ্যক্ৰমত অসুবিধা নোহোৱাকৈ ইয়ালৈকে আনিছোঁ। কাৰণ আজিকালি পাঠ্যক্ৰমৰ লগত 2 ধৰণৰ পাঠ্যক্ৰমৰ জড়িত হ'ব লগা হৈছে। এটা হৈছে কোৰ্চ কাৰিকুলামৰ লগত আৰু 2টা অনুশীলন জাতীয়, মানে প্ৰেক্টিকেল, মানে গছপুলিৰ জৰিয়তে আজিকালি যিহেতু যান্ত্ৰিক যুগ, গছপুলিৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ বিষয়ে ল'ৰা ছোৱালী সিমান অজ্ঞ নহয়। গতিকে তেওঁলোকেও যাতে গছপুলি ৰুৱে, এনেকুৱা এটা সজাগতা আমি আনিব বিচাৰিছোঁ। আৰু য'ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইচ্ছাকৃতভাৱে, কাকো আমি জোৰ কৰা নাই, তেওঁলোকে স্পণ্টেনিয়াছলি এই কামত অংশগ্ৰহণ কৰিছে। নলবাৰী কমাৰ্চ কলেজৰ NSSৰ উদ্যোগত আজি যিটো কাৰ্যসূচী সমাপন হ'ল, গছপুলি ৰোপণ কাৰ্যসূচী, সেই কাৰ্যসূচীটোত অংশ লৈছে কলেজৰ অধ্যক্ষগৰাকীও। আমি তেখেতৰ ওচৰলৈ আহিছোঁ। ছাৰ, কি বাৰ্তা আগবঢ়াব বিচাৰিব এই কাৰ্যসূচীটোৰ জৰিয়তে? আচলতে আমাৰ শিক্ষানুষ্ঠানবিলাকৰ শিক্ষা প্ৰদানৰ লগতে আৰু এটা দায়িত্ব থাকে, সেইটো হ'ল আমাৰ সমাজৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা। সমাজ, সংস্কৃতি, শিক্ষা গোটেইখিনি মিলেই সমগ্ৰ শিক্ষা আচলতে। আৰু তাৰে অংশ হিচাপে আমি বালিকুৰিয়াৰ এই বাসুদেৱ থানত আমি গছপুলি ৰোপণৰ এটা অনুষ্ঠান আজি পাতিছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত, অৰ্থাৎ NSS ইউনিটৰ দ্বাৰা ইয়াতে কিছুসংখ্যক গছপুলি আমি ৰুম, যাতে আমাৰ ইয়াতে যিসকল যাত্ৰী আহিব তেখেতসকলে যাতে গছৰ ছাঁ অকণমান পায়। আৰু লগতে আমাৰ আজিৰ বৰ্তমান সময়ৰ যিটো আটাইতকৈ যিটো সমস্যা, সেইটো হ'ল আমাৰ বায়ু প্ৰদূষণ বা আমাৰ যিটো ক্লাইমেট চেঞ্জ বুলি আমি কৈ আছোঁ, তাত যদি আমি অকণমান হ'লেও কিবা এটা অৰিহণা যোগাব পাৰোঁ আমি অনুষ্ঠান হিচাপে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অধ্যাপক, অধ্যাপিকা, মই নিজে অধ্যক্ষ, কৰ্মচাৰী, আমি সকলোৱে মিলি আহি ইয়াতে আমি গছপুলি ৰুইছোঁ। আৰু লগতে আমি আৰু এটা কথা ক'ব খুজিছোঁ যে আমি এই বালিকুৰিয়া থানখনক আমি মহাবিদ্যালয়ৰ ফালৰ পৰা 2টা আমি ডাষ্টবিন প্ৰদান কৰিম, যাতে যিসকল যাত্ৰী ইয়াতে আহিব তেখেতসকলৰ যি আৱৰ্জনা সৃষ্টি হ'ব, খোৱা পাতৰ পৰা আৰম্ভ কৰি সেই আৱৰ্জনাখিনি যাতে আমি বৈজ্ঞানিকভাৱে ইয়াৰ পৰা আঁতৰাই গোটেই পৰিৱেশটো সুন্দৰ সুস্বাস্থ্যকৰ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি মহাবিদ্যালয়ৰ ফালৰ পৰা 2টা ডাষ্টবিন আমি নামঘৰ কৰ্তৃপক্ষক আমি দিম বুলি আমি ইয়াতে ঘোষণা কৰিছোঁ। আৰু আশা কৰিছোঁ যাতে আমাৰ এই যিটো আমাৰ চেষ্টা, এই চেষ্টাটো আমি ভৱিষ্যতেও ৰাখিম। আৰু এই অসমৰ এখন বিখ্যাত থান, য'ত বহুত দূৰ দূৰৰ পৰা যাত্ৰীসকল আহে, তেখেতসকলৰ সুবিধাৰ্থে যাতে আমি মহাবিদ্যালয়ৰ ফালৰ পৰা কিছু হ'লেও আমি যাতে অৰিহণা যোগাব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। আমিও আপোনাসৱৰ এই প্ৰচেষ্টাক শলাগ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু বাসুদেৱ দেৱালয়ৰ উন্নতি হওক আৰু এই ধৰণে কলেজসমূহ, শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি আহক, গছপুলি ৰোপণৰ জৰিয়তে প্ৰকৃতি ৰক্ষা হওক, আমাৰ যি বায়ু প্ৰদূষণ ৰোধ হওক। গতিকে সেই আহ্বান আমি সকলোলৈ ৰাখিছোঁ আৰু ৰাখি পেলাই আমাৰ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল পোহৰ অসম। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।